নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ। DHSৰ বাকী থকা পদসমূহৰ ৰিজাল্টসমূহ আহিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আছাম, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সম্বন্ধীয় মানুহৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। DHSৰ অৰ্থাৎ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ বাকী থকা পদসমূহৰ ৰিজাল্টসমূহ আহিল। হয়, আপোনালোকে ঠিকেই শুনিছে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ইতিমধ্যে কিছু পদৰ ৰিজাল্টসমূহ ইতিমধ্যে আউট হৈছিল আৰু বাকী থকা পদসমূহৰ ৰিজাল্টসমূহ আহিছে। বলক চাই লওঁ কোনসমূহ পদৰ এই ৰিজাল্টসমূহ আছিল বাকী আছিল আৰু সেই ৰিজাল্টসমূহৰ আমি কেনেদৰে চাব পাৰিম সেই সম্পৰ্কে আমি চাই লওঁ বলক। এইখন হৈছে এই নটিফিকেশ্যনখন, যিখন ৰিজাল্ট শ্বীট আউট হৈছে। ইয়াত আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম, হেঙেৰাবাৰী, গুৱাহাটী বুলি লিখা আছে আৰু এই নটিফিকেশ্যনখনৰ ডেট আছে 5 জুন 2020, অৰ্থাৎ যোৱাকালি এখন অফিচিয়েলভাৱে আউট হৈছে আৰু আজি 6 জুন তাৰিখে এইখন তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত পাব্লিছ হৈছে। আমি ইয়াত চাই লওঁ বলক কোনখিনি সেই পষ্টৰ কাৰণে এই ৰিজাল্টসমূহ আউট হৈছে। ইয়াত আমি লিখিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অল দ্য চাৰ্টেন ডেট দ্য কেণ্ডিডেট উইথ ইন ফলোয়িং ৰোল নাম্বাৰ্ছ আৰ selected for the grade 4 post sweeper under the establishment of Director of Health Service Assam against the advertisement number আর জনসংযোগ /D 6193/18 date 30/10/2018 and জনসংযোগ। আৰু আচলতে ইয়াত আপোনালোকক কোৱা হ'ল যে গ্ৰেড 4 আণ্ডাৰৰ যি ছুইপাৰ পদসমূহ আছিল, সেই ছুইপাৰ পদসমূহৰ চিলেক্টেড কেণ্ডিডেটৰ লিষ্টখন তলফালে ৰোল নাম্বাৰসমূহ পাব্লিছ কৰা হৈছে। যিখিনি কেণ্ডিডেটে এই ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে, তেওঁলোকৰ ওপৰত তেওঁলোকৰ ৰোল নাম্বাৰসমূহ ইয়াত পাব্লিছ কৰা হৈছে আৰু 3টামান এডভাৰটাইজ নম্বৰ দিয়া হৈছে, কাৰণ এডভাৰটাইজকেইটা বেলেগ বেলেগকৈ আউট হৈছিল। চ' ইয়াত আপোনালোকৰ এডভাৰটাইজ নম্বৰকেইটা দেখা পাইছে আপোনালোকে, জনসংযোগ লিখা আছে যিকেইটা। নেক্সট আমি এটা বক্স লিষ্ট তাত লিখা আছে চিলেক্টেড লিষ্ট অফ ৰোল নাম্বাৰ্ছ ফৰ দ্য পোষ্ট অফ ছুইপাৰ। এতিয়া ছুইপাৰ লিষ্টৰ কাৰণে যিখিনি কেণ্ডিডেট পাছ কৰিছে তেওঁলোকৰ নাম ৰোল নাম্বাৰসমূহ দিয়া আছে। যদিহে আপোনালোকে এই এক্সাম দিছিল, তেতিয়াহ'লে আপোনালোকে ৰোল নাম্বাৰসমূহ আপোনালোকে মিলাই চাব পাৰে, আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত আছেনে। যদিহে আছে, আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ হৈছে। চ' এইখিনি আপোনালোকৰ ৰোল নাম্বাৰ আছে, আপোনালোকে লাহে লাহে বস্তুখিনি মিলাই চাব। মই আৰু ইয়াক কেনেদৰে চাব পাৰিম মই সেইটো কৈ দিব বিচাৰিছোঁ। যদিহে ইয়াক চাব বিচাৰে আপোনালোকে যাব লাগিব, মই এটা ৱেব ব্ৰাউজাৰত গৈ আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যিকোনো এটা ৱেব ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব DHS আছাম বা dhsassam.gov.in। আমি আপোনালোকে একদম ওপৰফালে দেখা পাইছে আমাৰ ওপৰত যিটো অফিচিয়েল ৱেবছাইট খোল খাই আছে, এইটো হেল্থ ছাৰ্ভিচৰ যিটো অফিচিয়েল ৱেবছাইট, তেওঁলোকৰ অফিচিয়েল ৱেবছাইট। চ' আপোনালোকৰ এইদৰে পেজটো খোল খাব যদি আপোনালোকে ডাইৰেক্ট লিংকটো এইদৰে চাৰ্চ কৰে। ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ বুলি লিখা আছে। যদি আপোনালোকে ৰিজাল্টসমূহ চাব বিচাৰে, তাৰ কাৰণে আপোনাৰ তলফালে যাব লাগিব, স্ক্ৰল কৰি পেজটোলৈ স্ক্ৰল কৰিব। আপোনালোকে মোবাইল বা লেপটপত যিকোনোতে চাব পাৰিব। মই আপোনালোকক তলফালে স্ক্ৰল কৰি দেখাইছোঁ। ইয়াত স্ক্ৰল কৰি তলফালে যোৱাৰ পিছত ইয়াত লেটেষ্ট বুলি যিটো অপশ্যন আছে, তাত লিখা আছে ৰিজাল্ট অফ গ্ৰেড 4 ছুইপাৰ। চ' 5/6/2020 বুলি পাব্লিছ হৈছে। চ' ইয়াৰ পৰা আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকক আৰু এটা পেজ খোল খাব, নতুন পেজ এটালৈ আপোনালোকক ৰিডাইৰেক্ট কৰিব। ৰিডাইৰেক্ট কৰাৰ পিছত আপোনালোকক এইদৰে আপোনালোকক দেখাব ৰিজাল্ট অফ গ্ৰেড 4 ছুইপাৰ পোষ্ট বুলি লিখা আছে আৰু ইয়াত ডাউনলোড কৰি দিব পাৰি। ইয়াত কৰিব বা তলফালে ৰিজাল্ট বুলি যিটো অপশ্যন আছে, তাৰপৰা ডাউনলোড কৰিলে আপোনালোকৰ ৰিজাল্ট শ্বীট, অৰ্থাৎ মই যিখন অলপত আপোনালোকক দেখাইছিলোঁ সেইখন হ'ব। মই ইয়াত আপোনালোকক এবাৰ ডাউনলোড কৰি দেখাই দিছোঁ। চ' ডাউনলোড হৈ আছে আপোনালোকৰ এতিয়া, আৰু ৰিজাল্ট শ্বীটখন আপোনালোকৰ অ'পেন হ'ব। এইদৰে কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে। এইখন ৰিজাল্ট শ্বীট মই অলপ আগত আপোনালোকক দেখাইছিলোঁ, অলৰেডি মই ডাউনলোড কৰা আছিলে, আকৌ এবাৰ ডাউনলোড হৈ গ'ল। চ' এইদৰে আপোনালোকে আপোনালোকৰ ৰোল নাম্বাৰসমূহ চাই ল'ব পাৰিব। চ' ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদিহে আপোনালোকে এই ৰিজাল্টসমূহৰ পৰীক্ষাসমূহ দিছিল, তেতিয়াহ'লে আপোনালোকৰ ৰোল নাম্বাৰটো আছেনে চাই লওক। ধন্যবাদ, জয় অসম। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু সম্বন্ধীয় মানুহৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হয়। আপোনালোকৰ লাইকসমূহে আমাৰ উৎসাহ বৃদ্ধি কৰে, সেই হেতুকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।